কথা উত্থাপন কৰিছে যে বড়ো জাতিৰ জাতীয় স্বাৰ্থৰ খাতিৰত UPPL আৰু BPF একত্ৰিত হোৱাটো তেখেতসকলে পুনৰবাৰ তেখেতসকলে বিবেচনা কৰিবৰ কাৰণে আহ্বান জনাইছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োলৈ। আৰু এই ক্ষেত্ৰত আপুনি একালৰ সতীৰ্থ আপচুৰ পৰা যোৱা সংগ্ৰামী নেতা, গতিকে এই ক্ষেত্ৰত আপোনাৰ পলিটিকেলি আমি সোধা নাই, ব্যক্তিগতভাৱে আপুনি কি ক'ব? মানে যেতিয়া এবাৰ মানে ফালি যায় তেতিয়া সেইটো মিলাটো বহুত মানে জটিল। আমাৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসত আমি কংগ্ৰেছক দেখি আহিছোঁ, বেলেগ বেলেগ হৈ পেলাই এক হ'ব পৰা নাই। অসমত আমি অসম গণ পৰিষদক দেখিছোঁ, বেলেগ বেলেগ হৈ এক হ'ব পৰা নাই। আমি বড়োৰ ইতিহাসত দেখিছোঁ PTCয়ে, ইয়াৰ পিছত UT নিলেপ, UB নিলেপ, এক হ'ব পৰা নাই। ইয়াৰ পিছত BPP আমি দেখিছোঁ 93 চনৰ চুক্তি হোৱাৰ পিছত প্ৰেম সিং ব্ৰহ্ম গ্ৰুপ, চানচুমা কুংগুৰ বৈশ্যমতাৰী গ্ৰুপ এক হ'ব পৰা নাই। ইয়াৰ পিছত আমি 2003 চনৰ চুক্তিৰ পিছত দেখিলোঁ যে আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্ব আৰু এইফালে UG ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াসকলৰ নেতৃত্বত BPPF দুইটা। ইয়াৰ পিছত মাৰ্চ হৈছিলে BPPFৰ মানে সভাপতি ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই, কিন্তু ইয়াৰ লগে লগে আকৌ আমাৰ PCDR আজি UPPL হৈ থাকিলে। ইয়াৰ আগতেও আমাৰ এটা হৈছিলে UDF, PDF, তেনেকুৱা ধৰণৰ হৈ আহি আছে। গতিকে এক লগ হোৱাটো ৰাজনীতিত বহুত জটিল হয়, কাৰণ ৰাজনীতিত ক্ষমতাৰ যুঁজ হয়। এটাটো হ'ল তাত আপোনাৰ মানে কি কয় ক্ষমতাটো ভাগ বিতৰণ কৰাৰ ক্ষেত্ৰত মানে মিলাই দিবলৈ কাক বা ছেক্ৰিফাইচ কৰোৱাটো বহুত ডাঙৰ কথা। বঞ্চিত কৰাব পাৰে, কিন্তু বঞ্চিত যেনে বহি থাকিব না নাথাকিব। সেইকাৰণে ইউনিফিকেশ্যনটো চবে বিচাৰে আৰু ইউনাইট হ'ব পাৰিব লাগে, তেতিয়া ভাল। কিন্তু বৰ্তমানৰ ৰাজনীতিৰ প্ৰেক্ষাপটত ইউনাইট কৰাৰ কাৰণে আমি কিছু পলিচি মেকানিজিম ল'ব লাগিব। আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা নহয়, ৰাজনীতি কৰা মানুহে এই কথাটো আমি অনুধাৱন কৰিব লাগে। আৰু আমি নিজৰ নিজৰ জীৱনটোত আমাৰ দেশৰ কাৰণে, জাতিটোৰ কাৰণে অকণমান ছেক্ৰিফাইচ কৰিব লাগিব। এতিয়া মই কোনোবা বিধানসভা সমষ্টিটো এইবাৰ মই নেখেলোঁ দে, মানে আপচুয়ে সাহিত্য সভায়ে বা কোনোৱে যাক কয় সিয়ে হওক, মই তেনেকুৱা ধৰণৰ প্ৰথম মই ছেক্ৰিফাইচ কৰিব লাগিব আৰু এনেকুৱা মোৰ পৰা আৰম্ভ হ'ব লাগিব। কিন্তু সমান্তৰালভাৱে এটা ঘাটতে পানী খাই আছে দুটা UPPL। এইটো যি শব্দৰে নকক কেলে, সেয়া প্ৰেক্টিকেল। আমি কাৰোবাক সমালোচনা কৰি লাভ নাই। ৰাজনীতিত চবৰে নিজৰ নিজৰ উদ্দেশ্য এটা থাকে, সেই উদ্দেশ্যলৈ তেওঁলোকে কৰিছে। পৰিৱেশ পৰিস্থিতিয়ে ৰাইজৰ মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ আশা আকাংক্ষা লৈ কোনোবা ৰাজনীতিক দল কেতিয়াবা ৰাইজে মানে অলপ কম বেছি পৰিমাণে এটা বা আনটোক ছাপৰ্ট কৰিব, তেতিয়া ৰাজনীতিক দলবিলাকৰ অৱস্থাটো সেইটো হয়। আৰু ইয়াৰ পিছত নিজৰ নিজৰ মানে যিটো ভিজন মিছন আছে সেইটো কৰিবৰ কাৰণে কাৰোবাৰ নহয় কাৰোবাৰ লগত বন্ধুত্ব কৰিব। এই দেশখন মানে পৰিচালনা কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় ৰাজনীতি আৰু ৰাজ্যৰ ৰিজনেল ৰাজনীতিৰ লগতো মিলি থাকিবই লাগিব। সেইকাৰণে এটা ঘাটত বুলি নহয়, আজি চৰকাৰ ৰিলেটেড UPPL আৰু BPFৰ ইছ্যুটো, গতিকে চৰকাৰৰ লগত মানে নাথাকিলে তেওঁলোকে কাম কৰিব নোৱাৰে। কাৰণ ভলণ্টিয়াৰলি কাম কৰিবলৈতো সংগঠন আছে। ৰাজনীতিকভাৱে কাম কৰিবলৈ চৰকাৰৰ পলিচি, চৰকাৰৰ আঁচনিবিলাক ৰূপায়ণ কৰিব লাগিব। সেইটোৰ কাৰণে চৰকাৰৰ লগত তেওঁলোকে একলগে আছে। এক ধৰণে ধন্যবাদ দিব লাগিব UPPL আৰু মানে BPFে BJPক আজি মানে সহযোগ কৰি পেলাই এটা এনভাইৰনমেণ্ট BTC এৰিয়াটো ক্ৰিয়েট কৰি পেলাই আজি বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে।